মই তেখেতক যেতিয়া প্ৰথম অৱস্থাত সোধোঁ যে বাইদেউ আপোনাৰ ভালনে, তেখেত এনেকৈ সাধাৰণ বিচনা এখনত পৰি আছে। বাইদেউ তেতিয়া খেহাই খেহাই কৈছে যে মোৰনো ভাল কি হ'ব, মই ইয়াত আৰু মৰিবলৈহে আহিছোঁ। যে অসমৰ গোটেই জনগণ সশস্ত্ৰ বিপ্লৱৰ লগত কিন্তু জড়িত আছিলে, এটা সময় আছিলে। এইটো অপ্ৰিয় সত্য কথা। পৰোক্ষভাৱেই হওক বা প্ৰত্যক্ষভাৱেই হওক অসমৰ গোটেই ৰাইজ আলফাৰ লগত কিন্তু জড়িত আছিল বুলি ক'লেও ভুল কোৱা নহ'ব। মই কাৰাগাৰলৈ গৈছোঁ, মই 2 মাহ দিন মই কাৰাগাৰতে আছোঁ। তেতিয়া 2 মাহ মই এটা বায়'গ্ৰাফি এখন মই লিখিম, সেইটোৰ লগতে মই সশস্ত্ৰ বাহিনীৰ ওপৰতো মানে অলপমান কিছু কথা মই লিখিম। বস্তুটো কেনেকৈ লিখিম মই আকৌ ভাবিছোঁ, কিজনী আকৌ মানে ৰজাঘৰীয়াৰ কিজনী আকৌ মই কুপদৃষ্টি পৰে। যে শিল্পী সুষমা গ্ৰন্থখন মোৰ জীৱনৰ এখন বৰ ডাঙৰ গ্ৰন্থ, আৰু মই গ্ৰন্থখন উন্মোচন কৰাৰ পাছত যেতিয়া ৰাইজে মানে সাদৰেৰে গ্ৰহণ কৰিছে, মোৰ নিজকে খুব আনন্দ লভিছোঁ। মই নমস্কাৰ, UNA বিশেষ আধা ঘণ্টালৈ মই স্বপ্ননীলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ অনুষ্ঠানত আমাৰ লগত এনে এজন ব্যক্তি উপস্থিত আছে, যিজন ব্যক্তিয়ে শেহতীয়াকৈ লিখা 2খন গ্ৰন্থ অসমৰ সৰ্বত্ৰে এতিয়া চৰ্চিত হৈছে, ক্ৰীড়াংগনত কীৰ্তিমান আৰু শিল্পী সুষমা। এই গ্ৰন্থকেইখনত সন্নিৱিষ্ট হৈ আছে প্ৰায় শতাধিক ক্ৰীড়াবিদ আৰু শিল্পীৰ জীৱনী। বহু জনা নজনা কাহিনী আপোনালোকে জানিবলৈ পাব গ্ৰন্থকেইখনৰ জৰিয়তে। আৰু ব্যক্তিজনৰ নাম সঘনাই সশস্ত্ৰ বিপ্লৱৰ লগতো উচ্চাৰিত হয়। সেই বিপ্লৱৰ বিষয়ে তেওঁনো আচলতে কি কয় বা তেওঁ জড়িত আছিলে নে নাই, এই সকলোখিনি কথা আজি তেওঁ এই অনুষ্ঠানত খুলি ক'ব। আমাৰ লগত উপস্থিত আছে যোৰহাটৰ সকলোৰে চিনাকি মহেন্দ্ৰ দত্ত ডাঙৰীয়া। আমি অনুষ্ঠান আৰম্ভ কৰিম। UNA বিশেষ আধা ঘণ্টালৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। হয়, আপোনাৰ যিখন শেহতীয়া গ্ৰন্থ শিল্পী সুষমা, এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে গ্ৰন্থখনৰ কথা। গ্ৰন্থখনৰ কথাৰে আমি আজিৰ কথোপকথনটিৰ পাতনি মেলিম। প্ৰথমে সুধিবলৈ বিচাৰিম যে কেনেধৰণে আপুনি পৰিকল্পনা কৰিছিলে গ্ৰন্থখনত কি কি আছে, কেনেধৰণে আপুনি লিখি উলিয়ালে, এই কথাখিনি অলপ জানিবলৈ বিচাৰিম। খুব এটা সুন্দৰ আপুনি প্ৰশ্ন উত্থাপন কৰিছে। যে শিল্পী সুষমা গ্ৰন্থখন মোৰ জীৱনৰ এখন বৰ ডাঙৰ গ্ৰন্থ, আৰু মই গ্ৰন্থখন উন্মোচন কৰাৰ পাছত যেতিয়া ৰাইজে মানে সাদৰেৰে গ্ৰহণ কৰিছে, মোৰ নিজকে খুব আনন্দ লভিছোঁ। মই কাৰণ গ্ৰন্থখন মই লিখিবলৈ যোৱাৰ আগমুহূৰ্তত মই গ্ৰন্থখন লিখিলোঁ, কিয় মানে লিখিবলৈ গ'লোঁ, সেই কথা দুটামান মই কৈ লওঁ। যে ইয়াৰ আগতে আপোনালোকে বোধ কৰোঁ জানে যে ক্ৰীড়াংগনত কীৰ্তিমান নামৰ এখন গ্ৰন্থ আন এখন গ্ৰন্থ মই লিখিছিলোঁ, য'ত নেকি যোৰহাটৰ ক্ৰীড়াক্ষেত্ৰখনৰ ৯৭গৰাকী বিশিষ্ট ক্ৰীড়া সংগঠক, বিশিষ্ট খেল পৰিচালক, আমাৰ ৰঞ্জী খেলুৱৈসকল, আৰু বিশেষকৈ আমাৰ খেলৰ খেলুৱৈসকল, ফুটবল খেলুৱৈসকল, যিসকল পাহৰণি গৰ্ভত মানে লুপ্ত হৈ গৈছিলে, সেই সকলোকে মই সাঙুৰি পেলাই ক্ৰীড়াংগনত কীৰ্তিমান মই গ্ৰন্থখন মই লিখি উলিয়ালোঁ। সেই গ্ৰন্থখন লিখি উলিওৱাৰ পাছত মোৰ মনলৈ এটা ভাৱ আহিলে যে যিহেতুকে আমাৰ যোৰহাট জিলাখনক সাংস্কৃতিক নগৰী বুলি কয়, গতিকে এই সাংস্কৃতিক দিশত যোৰহাট জিলাৰ আমাৰ যিসকল নাট্যকাৰ আছে, যিসকল গীতিকাৰ আছে, যিসকল অভিনেতা আছে, অভিনেত্ৰী আছে, যিসকল সংগীতজ্ঞ আছে, যিসকল শিল্পী মানে সংগীতৰ শিল্পী যিসকল আছে, সেই সকলোকে সাঙুৰি পেলাই মই এখন গ্ৰন্থ মই লিখিবলৈ মানে তৃতীয়খনি গ্ৰন্থ লিখিবলৈ মই আৰম্ভ কৰোঁ বুলি মনতে ভাবি মোৰ মানে হৃদয়ত সদায় মানে জাগি থকা মই এজন মোৰ শ্ৰদ্ধাৰ নৰেন্দ্ৰৰ লগত মই কথা পাতিলোঁ, যিজন ব্যক্তি এতিয়া ইতিমধ্যে প্ৰয়াত হৈছে। সেই নৰেন্দ্ৰনাথ শৰ্মা, তেখেতৰ লগত মই কথা পাতিলোঁ। তেখেতে মোক ক'লে যে মহেন্দ্ৰ, তুমি এইটোতো বৰ ডাঙৰ কাম কৰিবলৈ ওলাইছা, ক্ৰীড়াংগনত কীৰ্তিমান গ্ৰন্থখনি তুমি লিখি উলিয়ালা, তাৰ কাৰণে মই তোমাক অশেষ ধন্যবাদ দিছোঁ। কিন্তু সাংস্কৃতিক নগৰী যোৰহাটৰ যিখন মানে গ্ৰন্থ তুমি লিখিম বুলি আগবাঢ়িছা, সেইখনটো অতি মহান কাম হ'ব যদিহে তুমি লিখিব পাৰা। মই দাদা, মই আপোনাৰ যদি আশীৰ্বাদ পাওঁ, মই লিখিব নোৱাৰা কোনো মানে নাই। তুমিতো বহুতৰ বিষয়ে লিখিব লাগিব, যিসকল যিসকল পাহৰণি গৰ্ভত লুপ্ত হ'ল, সেইসকলকো তুমি উদ্ধাৰ কৰিব লাগিব। দাদা মই লিখিম, খালি আপোনাৰ মোক কিন্তু আশীৰ্বাদ লাগে। সেই প্ৰথম কথা
সেইটোৱে প্ৰথম কথা আছিলে আৰু তাৰপিছতে মই আগবাঢ়ি গ'লোঁ তাৰপিছতে আগবাঢ়ি গৈ তেতিয়া মই গোটেই সকলক লৈ পেলাই মই নিজৰ মনতে মই জুকিয়াই থাকোঁ যে কোন আছে অভিনেতা অভিনেত্ৰীসকল গীতিকাৰসকল নাট্যকাৰসকল খুব এটা কঠিন কাম আছিলে বহুত কঠিন কাম পাহৰণিৰ গৰ্ভত হেৰাই গৈছিলে বহুত তেতিয়া মই কেইবাজনো ব্যক্তিৰ লগত মই তেতিয়া কথা পাতিছিলোঁ মই প্ৰথম কিন্তু মোৰ দাদাৰ সৈতে কথা পাতিছোঁ তাৰপিছতে মই ফোন কৰি পেলাই এদিন মই ঘপককৈ মই আমাৰ জিতু তপনৰ নাম মোৰ মনলৈ আহিলে জিতুদা তপন দা মই সেই সময়তে জিতু তপন আগতে মই জিতু তপন এটা নাম বুলি ভাবিছিলোঁ কিন্তু এটা নাম নহয় জিতু শৰ্মাও বেলেগ আৰু তপন ভট্টাচাৰ্যও বেলেগ আৰু জিতু শৰ্মাৰ দেউতাকৰ নাম হ'ল দ্ৰপনাথ শৰ্মা তেতিয়া মই জিতুদালৈ ফোন কৰিলোঁ জিতুদাক ফোন কৰি পেলাই জিতুদাক ক'লোঁ যে এনেকুৱা কথা যে মই এনেকৈ আগবাঢ়িব বিচাৰিছোঁ যে আপুনি কেনেকুৱা দেখে মোকতো জিতুদাই একে শাৰীতে ক'লে একেটা হেৰিয়াতে ক'লে যে মহেন্দ্ৰ তুমি বৰ ডাঙৰ কাম এটা কৰিবলৈ ওলাইছা মই বোলো দাদা মই কামটো কৰিবলৈ ওলাইছোঁ কিন্তু পাৰিম নে নাই নাজানো কিন্তু আপোনালোকৰ সহায় সহযোগ লাগিব তাৰপিছতে মই ঠিক আছে বৰ ভাল কাম কৰিবলৈ ওলাইছে তুমি তপনৰ লগতো কথা পাতিবা তেতিয়া মোক ক'লে বোলো দাদা তপনদাৰ নম্বৰটো দিয়কচোন তেতিয়া মই তপনদাৰ নম্বৰটো জিতুদাৰ পৰা ল'লোঁ লৈ পেলাই তপনদাৰ লগত যোগাযোগ কৰিলোঁ তপনদাই একেষাৰতে কৈছে যে মহেন্দ্ৰ মই কি শুনিছোঁ এনেকৈ কৈছে যে মহেন্দ্ৰ মই কি শুনিছোঁ বোলো দাদা সেইটোকে শুনিছে মই যিটো কাম কৰিবলৈ ওলাইছোঁ তুমি আগবাঢ়া মহেন্দ্ৰ তুমি আগবাঢ়া মই তোমাক সহায় কৰিম এনেকৈ ক'লে তাৰপিছতে আমাৰ গুৱাহাটীতে পৰাণদাৰ কথা ক'লে পৰাণ বৰবৰাদাৰ কথা ক'লে তাৰপৰা তেখেতসকলৰ পৰা মই বহুত মানুহৰ মানে তেনেকৈ নাম মানে তথ্য মই উদ্ধাৰ কৰিলোঁ মইতো মানুহৰ ঘৰে ঘৰে বিচাৰিবলৈ লাগি গ'লোঁ মই এনেকুৱা এঘৰ মানুহ নাই শিল্পী সুষমা এই গ্ৰন্থখনিত শিল্পী সুষমা গ্ৰন্থখনিত 100জন শিল্পীৰ মই প্ৰায় 10জন মানৰ ঘৰলৈহে যোৱা নাই বাকী কিন্তু মই 90জনৰ ঘৰলৈ গৈছোঁ 90জন শিল্পীৰ ঘৰলৈ গৈ মই কিন্তু তথ্য লৈছোঁ আৰু ভালেমান তথ্য মই যেনেকৈ উদাহৰণস্বৰূপে প্ৰাঞ্জল শইকীয়া তথ্য মই লৈছোঁ মোবাইলত লৈছোঁ আৰু ঠিক তেনেকৈ মই আমাৰ তৌফিক ৰহমানৰ অভিনেতা তৌফিক ৰহমান তেখেতৰ মই মোবাইলতে মই কথোপকথনখিনি লৈ পেলাই মই তেনেকৈ মানে এটা সাক্ষাৎকাৰ হিচাপে লৈছোঁ মোবাইলতে আৰু সেই মোবাইলত লোৱাৰ পিছতে তাতে মই ৰেকৰ্ডিং কৰি আকৌ মই নোট কৰিছোঁ নোট কৰি আকৌ মই বস্তুটো ডিটিপি কৰা আকৌ মই ৰিভিউ কৰিছোঁ আকৌ তেখেতসকলৰ লগত যোগাযোগ কৰি আকৌ কথাখিনি আকৌ মই হেৰি কৰিছোঁ গতিকে তথ্যখিনি ভুলকৈতো দিব নোৱাৰে গতিকে সেইকাৰণে মই তাৰপিছতে মোৰ এইটো এটা ডাঙৰ পৰিকল্পনা হ'ল তাৰপিছতে মই আঁতৰত যিসকল আছিলে আৰু গুৱাহাটীত এটা কথা ক'ব লাগিব কিছু ক্ষেত্ৰত গুৱাহাটীত কিন্তু মোৰ বন্ধু অতুল পাচনি আছিলে অতুল পাচনিৰ লগত মই যোগাযোগ কৰিলোঁ অতুল পাচনিৰ লগত যোগাযোগ কৰি মই তেতিয়া পুলক গগৈ আমাৰ বিশিষ্ট আমাৰ গীতিকাৰ ধৰক পুলক গগৈ আমাৰ আগতে ঘৰ আছিলে শংকৰ টকিজ হলৰ ওচৰতে তেখেত গুৱাহাটীত স্থায়ী বাসিন্দা হ'লগৈ আৰু তাতে তেখেত ঢুকালে আজি কিছুদিনৰ পূৰ্বে কিন্তু মই যেতিয়া তথ্যখিনি লৈছোঁ তেতিয়া কিন্তু পুলকদা আকৌ জীয়াই আছে পুলকদাৰ লগত তেতিয়া মই মোবাইলত কথা পাতিছোঁ ওচৰত অতুল পাচনি আছিলে তেতিয়া পুলকদাই মানে মোক তাৰ পৰাই আশীৰ্বাদ দিছে আৰু খুব বেয়া লাগিলে তাৰ অলপ দিনৰ পাছতে পুলকদা ইহ সংসাৰ পৰা কিমান দিন লাগিলে আপোনাৰ গ্ৰন্থখন উলিয়াওঁতে মই গ্ৰন্থখন প্ৰায় মোৰ 1.5 বছৰ দিন লাগিছে প্ৰায় 1.5 বছৰ লাগিছে এইখিনি তথ্য মই সংগ্ৰহ কৰোঁতে ঠিক তেনেকৈ মই সন্ধ্যা বাইদেউ ঘৰলৈ গৈছোঁ ইলা দত্ত ঘৰলৈ গৈছোঁ শেৱালী দেৱী ঘৰলৈ গৈ পেলাই মই আমাৰ জিলা ক্ৰীড়া সন্থাৰ আমাৰ দেৱশ্ৰীৰ মানে ৰিলেটিভ হয় জেঠায়েক হয় আকৌ দেৱশ্ৰীৰ লগত যোগাযোগ কৰিছোঁ দেৱশ্ৰীয়ে আকৌ দেউতাকৰ ওচৰলৈ পঠিয়াইছে দেউতাকৰ ওচৰলৈ গৈছোঁ মই এনেকৈ ঘূৰি হ'লেও কিন্তু মই মানে মোৰ কামটো মই সমাধা কৰিছোঁ ঠিক তেনেকৈ অতুল পাচনিৰ আমাৰ ককাই যাদৱ পাচনি মই আটাইতকৈ ইয়াত মই বেছি অকণমান মানে কষ্ট কৰিছোঁ বুলিয়ে কৈছোঁ ৰাণা প্ৰতাপ বৰুৱা যিজন এজন মানে কংস ভাৱৰ এজন অভিনেতা আমাৰ যোৰহাটৰ ৰাণা প্ৰতাপ বৰুৱা ওখ পাখ মানুহ আৰু তেখেতৰ মোৰ গ্ৰন্থখনিত গোটেই মানে মই বিৱৰণ দাঙি ধৰিছোঁ ৰাণা প্ৰতাপ বৰুৱাৰ বিশেষকৈ মই ঘৰ উলিয়াওঁতে মোৰ বহুত কষ্ট হ'ল তেখেতৰ ঘৰ মই বিচাৰি কাৰণ তেখেত অৰিজিনেল আছিলে নকছাৰী মানুহ ইয়াত তাৰপিছত পাছত গৈ বিচাৰি পালোঁ তেখেতৰ দুগৰাকী জীয়েক আমাৰ চাৰিগাঁৱলৈ বিয়া দিছে চাৰিগাঁৱত আকৌ ঘৰ বিচৰাত লাগিছোঁ
আকৌ ঘৰ বিচাৰি চাৰিগাঁৱলৈ গৈ পেলাই ডাঙৰ জীয়েকৰ ঘৰ পালোঁ ডাঙৰ জীয়েকে কিন্তু একো তথ্য দিব নোৱাৰিলে সৰু জীয়েকৰ কথা ক'লে সৰু জীয়েকৰ ঘৰ ক'ত আকৌ চাৰিগাঁৱতে ডাঙৰ জীয়েকৰ ঘৰৰ পৰা যাবগৈ লাগে আকৌ সৰু জীয়েকৰ ঘৰ পালোগৈ সৰু জীয়েকে আকৌ তেখেতেও দিব নোৱাৰিলে এটা মোবাইল নম্বৰ দিলে গৈ তেখেতসকলৰ জেঠাইক থাকে অনু বুলি অনু জেঠাই আকৌ গুৱাহাটীৰ লগত কণ্টেক্ট কৰিলোঁ গুৱাহাটীয়ে আকৌ তেখেতৰ এটা সম্পৰ্কীয় দিলে তেজপুৰৰ লগত যোগাযোগ কৰিলোঁ তথাপিতো মই এৰি দিয়া নাই কিন্তু মই তথ্যখিনি আনিহে এৰিলোঁ শেষত কিন্তু মই সফল হ'লোঁ আৰু সেইখিনি লিখাৰ পাছত কিন্তু মোৰ মনটো বৰ ভাল লাগিলে যথেষ্টখিনি হয় আপুনি যেতিয়া কিতাপখন লিখি আছে বা তথ্য গোটাই আছে নিশ্চয় এনেকুৱা ধৰণৰ শিল্পীও লগ পাইছে যাৰ অৱস্থা এতিয়া একেবাৰে বেয়া বা খুব দুখজনক পৰিস্থিতিত আছে ক'ব নেকি সেইখিনি কথা বা কোনোবা শিল্পীৰ কথা আপুনি উল্লেখ কৰিব নেকি যিখিনি ইতিমধ্যে পাহৰণিৰ গৰ্ভত হেৰাই গৈছে বা মানুহে পাহৰি গৈছে বা যোগ্য সন্মান আজিও লাভ কৰা নাই নাই সেইখিনিৰ ভিতৰত মই ক'বলৈ গ'লে যেনেকৈ এতিয়া অৱস্থা একেবাৰে বেয়া নহয় যদিও কিন্তু মই এইখিনিতে ক'ম যে সন্ধ্যা বাইদেউৰ কথা সন্ধ্যা দেৱীৰ কিন্তু ইয়াত যিখিনি আপোনালোকে পঢ়িলে গম পাব তেখেতৰ যিখিনি মানে কথোপকথন আৰু যিখিনি তেখেতৰ জীৱনৰ যিখিনি ঘাত প্ৰতিঘাত সেইখিনি কিন্তু বৰ বেলেগ ধৰণে উল্লেখ কৰা কথা আছে কাৰণ একে বছৰতে তেখেতৰ দুগৰাকীকে জীয়েক মানে মৃত্যু হৈছে একে বছৰতে আৰু সেই দুগৰাকী জীয়েকৰ আকৌ নাতিও আছিলে সেই নাতিসকলক বাইদেৱে কেনেকৈ তুলি তালি ডাঙৰ দীঘল কৰিলে বহুত ঘাত প্ৰতিঘাতৰ কথা বাইদেউ ইয়াত লিখনিত আছে আৰু দ্বিতীয়তে কিন্তু ক'ব লাগিব এইখিনিতে মই কওঁ যে আমাৰ কণিকা দাসৰ কথা সুমলা বৰদলৈৰ কথা কণিকা দাসক বিচাৰি যেতিয়া আমাৰ পশ্চিম যোৰহাট জ্যেষ্ঠ নাগৰিক সংস্থাৰ আমাৰ এগৰাকী জ্যেষ্ঠ সদস্যা আমাৰ বন্তি বাইদেউ বুলি কওঁ বন্তি বাইদেউৰ যোগেদি মই আমাৰ অমৰাৱতী বৃদ্ধাশ্ৰমলৈ গৈছিলোঁ সেই কণিকা দাস আপোনালোকে হয়তো গম পাইছে যে অলপ দিনৰ আগতে তেখেত ঢুকাইছে কণিকা দাসৰ যেতিয়া মই বিচাৰি যাওঁ কিন্তু মোৰ মনটো বৰ দুখ লাগিছিলে মই ইয়াত উল্লেখ কৰিছোঁ কেইটামান কথা মই তেখেতক যেতিয়া প্ৰথম অৱস্থাত সোধোঁ যে বাইদেউ আপোনাৰ ভালনে তেখেত এনেকৈ সাধাৰণ বিচনা এখনত পৰি আছে বাইদেউ তেতিয়া খেহাই কৈছে যে মোৰনো ভাল কি হ'ব মই ইয়াত আৰু মৰিবলৈহে আহিছোঁ একদম এনেকৈ ধৰণে কৈছে আৰু তেতিয়া সেই ৰুমৰ ভিতৰত দেখিছোঁ তেখেতৰ মানে যি মানে আগৰ যিটো মানে মিউজিক যিবিলাক ভায়লিন ইনষ্ট্ৰুমেণ্ট যিবোৰ আছিলে একদম মানে বেলেগ এটা হেৰিয়াত পৰি আছে সেইখিনি মই গোটেই ফটো মাৰি লৈ আনিছিলোঁ আৰু তেতিয়া এটা দুখ লগা দৃশ্য মই তেতিয়া বাইদেউক মানে গোটেই কথাখিনি বাইদেউৰ পৰা জানিব বিচাৰিছিলোঁ তেখেতে খুব খেহাই কৈছে দুখেৰে কৈছে বাইদেউ তেতিয়া মই তেখেতে অমৰাৱতী বৃদ্ধাশ্ৰমৰ কাৰ্যালয়ত গৈ পেলাই মই জীয়েকৰ মোবাইল নাম্বাৰ ল'লোঁ মোবাইল নাম্বাৰটো লৈ সৰুগৰাকীৰ নাম হ'ল পিংকী দাস আৰু এগৰাকীৰ নাম মই এতিয়া বৰ্তমান নামটো পাহৰিছোঁ যদিও মোৰ গ্ৰন্থখনত আছে মই সেই পিংকী দাসৰ লগত যোগাযোগ কৰিলোঁ তেতিয়া পিংকী দাসে মানে ক'লে মই কৈছোঁ তেতিয়া গোটেইখিনি কথা ঠিক তেনেকৈ কণিকা দাসৰ বিষয়ে মই যেতিয়া জানিলোঁ মোৰ বৰ বেয়া লাগিছিলে তাৰ পৰা ওলাই আহিয়ে যেতিয়া বাৰাণ্ডাত এগৰাকী সুন্দৰ মানে মহিলা একদম মানে ইমান ধুনীয়া সাজেৰে বহি আছে পৰিপাটিকে বহি আছে সেইগৰাকীয়ে মোলৈ খুব থৰ লাগি চাই আছে মই যেতিয়া ওলাই আহোঁ থৰ লাগি চাই আছে এনেকুৱা ধৰণে চাই আছে যেন মোৰ খুব আত্মীয় যেন মোৰ চিনাকি মই তেখেতৰ ওচৰলৈ গ'লোঁ গৈ পেলাই তেখেতক মই সুধিলোঁ যে নমস্কাৰ দি পেলাই যে মোক ওচৰতে চকী এখন আছিলে বহিবলৈ দিলে বহিলোঁ তাৰপৰা তেখেতৰ নামটো মই জানিব পাৰোঁনে কি হ'লে বোলে মোৰ নাম সুমলা বৰদলৈ তেনেকুৱা এনেকৈ ক'লে তাৰপিছতে মোৰ উদ্দেশ্যৰ বিষয়ে যেতিয়া গম পালে তেতিয়াতো সুমলা বৰদলৈয়ে তেতিয়া মোক কৈছে যে ময়োতো এগৰাকী নাট্যকাৰ এনেকৈ ক'লে তেতিয়া মোৰ মোৰ স্বামীৰ নাম হ'ল কি বৰদলৈ আছিলে হঠাতে মই লগ পালোঁ আৰু কাৰণে যোৰহাট সংগীত বিদ্যালয়ৰ প্ৰতিষ্ঠাপক যি পাঁচজন তাৰে এজন আছিলে তেখেতৰ স্বামী যোৰহাট সংগীত বিদ্যালয়ৰ প্ৰতিষ্ঠাপক বুলি ক'লে আমি দৰ্পনাথ শৰ্মা বুলিয়ে জানো তেখেতে প্ৰতিষ্ঠাপক দৰ্পনাথ শৰ্মা কিন্তু প্ৰথম অৱস্থাত কিন্তু 5জন মানুহ আছিলে
সেই 5জন মানুহৰ এজন হ'ল তেখেতৰ মানে স্বামী যেতিয়া গোটেই কথাখিনি গম পালোঁ তেখেতৰো মই আকৌ এটা ইণ্টাৰভিউ ল'লোঁ তেতিয়া লৈ পেলাই সেইটো এটা মোৰ গ্ৰন্থখনত মই সন্নিৱিষ্ট কৰিলোঁ আচলতে অনাথ আশ্ৰম বৃদ্ধাশ্ৰম এইখিনি বহুত কাহিনী লুকাই থাকে বিচাৰি উলিয়ালে হয়তো আৰু বহুত কথা ওলাই পৰিব গতিকে এনেকুৱা ধৰণে মই আজি বালিগাঁৱত গ'লো মানে যোৰহাট জিলাখনত নাযাবলগীয়া জেগা নাই নিজেও যথেষ্ট কথা গম পালে মই যথেষ্টখিনি গম পালোঁ এতিয়া মই তেনেকৈ মঘাই ওজাৰ কথা গম পালোঁ মঘাই ওজাৰ যিগৰাকী প্ৰথম শিষ্য আছিলে মঘাই ওজাৰ আমাৰ হেৰি আপোনাৰ মহিলা ঢুলীয়া প্ৰথম শিষ্য পুণ্যপ্ৰভা দত্ত তামুলী 8 বছৰ বয়সতে মানে মঘাই ওজাৰ ওচৰত মানে ঢোল শিকিছিল 8 বছৰ বয়সৰ পৰা গতিকে সেই কথাখিনি মই গম পালোঁ ইয়াত আছে ধুনীয়াকৈ আছে গ্ৰন্থখন দৰকাৰী গ্ৰন্থ সেই পুণ্যপ্ৰভা দত্তই এখন তিতাবৰত এখন হেৰি হৈছিলে অনুষ্ঠান হৈছিলে তেতিয়া মঘাই ওজাই পুণ্যপ্ৰভা দত্ত তামুলীক সেই অনুষ্ঠানলৈ লৈ গৈছিলে তেতিয়া মঘাই ওজাই সেই সৰু ছোৱালীজনীক ঢোল বজাবলৈ দিছিলে এই টেবুলখনৰ তলত তাই লুকাই থাকে কাৰণে মঘাই ওজাই কি কৰিলে টেবুলখনৰ ওপৰত থিয় কৰাই দিলে থিয় কৰাই ঢোলটো বজাবলৈ দিলে দিলতটো গোটেই দৰ্শকৰ হাত চাপৰি গোটেই কথাখিনি ইয়াত সন্নিৱিষ্ট হৈ আছে গোটেইখিনি আপুনি ঘাট প্ৰতিঘাতৰ কথা কিছু সময়ৰ পূৰ্বে উল্লেখ কৰিছিল আপুনি ইয়াৰ পূৰ্বেও এখন কিতাপ লিখিছে ক্ৰীড়াংগনত কীৰ্তিমান আৰু তাৰ পূৰ্বে আপুনি ক্ৰীড়াৰ লগত জড়িত হৈ আছিলে এগৰাকী ক্ৰীড়া সংগঠক হিচাপে আপোনাৰ পৰিচয় আছে সমাজ সেৱক হিচাপে আপোনাৰ পৰিচয় আছে নিশ্চয় আপোনাৰ জীৱনৰো যথেষ্ট ঘাট প্ৰতিঘাত আছে নিশ্চয় যথেষ্ট ধুমুহা আপুনি পাৰ কৰি আহিছে আজিৰ পৰ্যায়ত পাবলৈ অকণমান যদি আভাস এটা দিয়ে মই একচুৱেলি ধুমুহা বুলি ক'লে মই এটা দিনলৈ মই যাব লাগিব মই এটা দিন আছিলে মই আন্দোলনৰ কথাই ক'ব লাগিব অসম আন্দোলনটোৰ কথা আপুনি জড়িত আছিলে মই অসম আন্দোলনত ওতপ্ৰোতভাৱে জড়িত আছিলোঁ গতিকে সেই সময়ত এনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈছিলে অসম আন্দোলনৰ সময়ত মই মই বিভিন্ন জেগাত পলাই আছিলোঁ আৰু আপোনালোকে হয়তো জানে যে অসম আন্দোলনৰ সময়তে অসমত এটা সশস্ত্ৰ বাহিনীৰ এটা গঠন হৈছিলে সশস্ত্ৰ বিপ্লৱো তাৰ লগে লগে আৰম্ভ কৰিছিলে যাক নেকি সংযুক্ত মুক্তি বাহিনী বুলি যাৰ নাম আছিলে ওৰফে আলফা বুলি কয় কিন্তু সেই সময়ত এটা সংযোগ আমি আন্দোলনটো কৰাৰ পিছত মইতো 1981 চনত আপোনাৰ যোৰহাট জিলা যুৱ ছাত্ৰ পৰিষদৰ মই সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলোঁ 1981 চনত আৰু প্ৰায় মই 2 বছৰ তাত কাৰ্যকাল মই তেতিয়া কৰিছোঁ 81 চনত তাৰপিছতে আহিলে হেৰিয়াৰ আমাৰ সশস্ত্ৰ বাহিনীৰ কথা আহিলে সেই সময়তে আপোনাৰ নামটো উচ্চাৰণ হয় সশস্ত্ৰ বিপ্লৱৰ সৈতে আজিও মানুহে আপোনাক এগৰাকী আত্মসমৰ্পণকাৰী আলফাৰ সদস্য বুলি আপোনাক গণ্য কৰে সেই সন্দৰ্ভত অকণমান জানিবলৈ বিচাৰিম মই আচলতে আপুনি খুব ভাল প্ৰশ্ন এটা উত্থাপন কৰিছে আত্মসমৰ্পণকাৰী আলফা বুলি মই কিন্তু ভাবোঁ যে মইতো ক'তো আত্মসমৰ্পণ কৰা নাই মইতো ক'তো আত্মসমৰ্পণ কৰিবলৈ মইতো আলফাই নহয় বা মইতো এতিয়া মই চালফাও নহয় মই আচলতে এটা সময় আছিলে যে অসমৰ গোটেই জনগণ সশস্ত্ৰ বিপ্লৱৰ লগত কিন্তু জড়িত আছিলে এটা সময় আছিলে এইটো অপ্ৰিয় সত্য কথা পৰোক্ষভাৱেই হওক বা প্ৰত্যক্ষভাৱেই হওক অসমৰ গোটেই ৰাইজ আলফাৰ লগত কিন্তু জড়িত আছিল বুলি ক'লেও ভুল কোৱা নহ'ব গতিকে মই যেতিয়া অসমৰ ৰাইজৰ লগতে ময়ো এজন কিন্তু মই তেনেকৈ মই প্ৰত্যক্ষভাৱে কিন্তু ক'তো মই জড়িত থকাৰ কিন্তু কোনো প্ৰমাণ আজিলৈকে কিন্তু নাই কিন্তু এটা কথা মই দি ক'ম আজি আলফাৰ প্ৰথম অৱস্থাৰ পৰা আজি আপুনি যদি কয় পৰেশ বৰুৱাৰ কথা আপুনি যদি কয় অৰবিন্দ ৰাজখোৱাৰ কথা আপুনি যদি কয় অনুপ চেতিয়াৰ কথা বা ৰাতুল কটকীৰ কথা গতিকে এইসকলক কিন্তু মই চিনি পাওঁ কেনেকৈ চিনি পাওঁ কাৰণ মোকো চিনি পায় কাৰণ তেখেতসকল অৰিজিনেল আছিলে যুৱ ছাত্ৰ পৰিষদৰ মানুহ অৰিজিনেল যুৱ ছাত্ৰ পৰিষদৰ মানুহ আছিলে য'ত ময়ো আছিলোঁ মই সেই সময়ত মই যোৰহাট জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছোঁ আপুনি কাৰাগাৰলৈও গৈছিলে বোধহয় মই কাৰাগাৰলৈও গৈছোঁ মই আমাৰ ইয়াত যোৰহাটৰ এটা যেতিয়া ঘটনা হৈছিলে সেই ঘটনাটোৰ সম্পৰ্কত মোক আহি পেলাই বিচাৰিলে মোক ঘৰৰ পৰা তেতিয়া মোক কাৰাগাৰলৈ লৈ গৈছে মই 2 মাহ দিন মই কাৰাগাৰতে আছোঁ তেতিয়া 2 মাহ তেতিয়া মোৰ সৰুজনী ছোৱালী তাই বোধ কৰোঁ 6 মাহ নে 8 মাহ তেতিয়া সৰুজনী ছোৱালী গতিকে মই মানুহে
এতিয়া ভাবে কিন্তু মোৰ গোটেই ল'ৰাবিলাকৰ লগত কিন্তু মোৰ এটা সম্পৰ্ক মানে কি মোক ভাল পায় কাৰণ মই আন্দোলনটোত এনেকুৱাভাৱে জড়িত হৈ আছিলোঁ য'ত নেকি গোটেই অসমব্যাপী মই ঘূৰি ফুৰিছিলোঁ কাৰণ এটা কথা চাব আন্দোলনৰ সময়ত আমাৰ লখিমপুৰত এখন যুৱ ছাত্ৰ পৰিষদ অসম যুৱ ছাত্ৰ পৰিষদৰ এখন অধিৱেশন হৈছিলে সেই অধিৱেশনলৈ মই যোৰহাট জিলাৰ পৰা প্ৰতিনিধি হিচাপে গৈছিলোঁ যাওঁতে আমি কিন্তু নিমাতী হৈ মাজুলীলৈ গৈছোঁ মাজুলী হৈ লখিমপুৰলৈ গৈছোঁ সেই একেখন নাওতে কিন্তু অৰবিন্দ ৰাজখাও গৈছিলে আৰু আমাৰ কেইবাজনো কিন্তু গৈছে যুৱ ছাত্ৰ পৰিষদৰ সেই অধিৱেশনলৈ কাৰণ তেখেতসকল আহিছে তিনিচুকীয়াৰ পৰা যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া যুৱ ছাত্ৰ আলফা কিন্তু গঠন হ'ল কিন্তু তেওঁলোক কিন্তু তেতিয়া কিন্তু জড়িত আছে বুলি কিন্তু কোনেও গম নাপায় কাৰণ এইটো একেবাৰে মানে টপ চিক্ৰেট আছিলে তেতিয়া আমি নাৱত আমি পাৰ হৈ পেলাই একেখন নাৱতে কিন্তু আমি গৈছোঁ গতিকে সেই দিনটো আজিও কিন্তু মোৰ মনত আছে কাৰণ সেই দিনত এনেকুৱা এটা হৈছিলে যে কেইজনমান বিহাৰী মানে হেৰিয়ে আমাৰ বিহাৰী নিবনুৱা সম্প্ৰদায়ৰ মানুহে নাওখনৰ ভিতৰতে খুব কাজিয়া কৰিবলৈ লাগিলে নাওখন মানে হেৰি নাও আছিলে টুলুং নাও যাওঁতে সি দেখিছে নাওখন পৰিব এতিয়া অৰবিন্দ ৰাজখাৱে একে ঘোচাই এটাক মাতি পেলাই দিলে মানে কিন্তু পাৰ হ'বলৈ বেছি সময় নাছিলে আৰু সি আকৌ নাৱৰ পৰা পৰি পেলাই সাঁতুৰি পেলাই পাৰ হৈছে সেই দিনটো কিন্তু মোৰ এতিয়াও মনত আছে সেইটো গতিকে সেইবোৰ এটা স্মৃতি এটা স্মৃতি জড়িত হৈ আছে গতিকে মই আজি গোটেই মানুহখিনি মই চিনি পাওঁ আৰু মই এটা কথা ভাবোঁ যে মইতো আলফা কেনেকৈ হ'লোঁ মই আলফা হ'বলৈ হ'লে আলফাত মোৰ নাম থাকিব লাগিব আলফাৰ মই এজন সদস্য হ'ব লাগিব আচ্ছা ঠিক আছে মই যেনিবা ছালফাই হ'লোঁ ছালফা হ'বলৈ হ'লেতো প্ৰশাসনত যোৰহাট প্ৰশাসনততো মোৰ নাম থাকিব লাগিব মই আত্মসমৰ্পণ কৰিব লাগিব কিন্তু নাই গতিকে কিন্তু মোৰ মানুহখিনিৰ লগত কিন্তু চবৰ লগত ভাল গতিকে মোৰ এইটো মই এক প্ৰকাৰ মনত আপোনাৰ ক্ষোভ আছে দুখ আছে নে আপুনি নাই মনত মোৰ ক্ষোভো নাই দুখো নাই যোনে যি কয় কৈ থাকক কিন্তু মই মোৰ কাম কৰি গৈ থাকিম আপুনি কলমেৰে মই কৰি যাম মই সেইকাৰণে এই কলমটো মই হাতত লৈ পেলাই দেখিছোঁ যে কলমটোত দেখোন বহুত শান্তি আছে বহুত শক্তি আছে শান্তি আছে পৃথিৱী সলাই দিব পৰা শক্তি আছে এইটো বৰ ডাঙৰ কথা কৈছে আপুনি সঁচাকৈ তাৰপৰা কলমটো মানে এনেই নকয় যে এখন তৰোৱালতকৈও যে কলমৰ ধাৰটো বহুত বেছি এতিয়া কেনেকুৱা অনুভৱ হয় আপুনি তিনিখন কিতাপ লিখি উলিয়ালে মোৰতো মনটো খুব ভাল লাগে যে মই আৰু কি কৰিম এতিয়া পৰৱৰ্তী মোৰ পৰিকল্পনা এতিয়া ভাবি আছোঁ যে পৰৱৰ্তী পৰিকল্পনাটো এনেকুৱা হওক যাতে মই মোৰ জীৱনত বহুত ঘাট প্ৰতিঘাত আছে যিখিনি কথা মই হয়তো কিজানি এটা বয়স হ'লে মই হয়তো পাহৰি যাব পাৰোঁ মই এটা বায়'গ্ৰাফী এখন মই লিখিম সেইটোৰ লগতে মই সশস্ত্ৰ বাহিনীৰ ওপৰতো মানে অলপমান কিছু কথা মই লিখিম কেলে মই বহুতখিনি কথা জানো মানে যেইখিনি বহুতখিনি কথা মোৰ অন্তৰত লুকাই আছে সেই গ্ৰন্থখনৰ যোগেদি মই প্ৰকাশ কৰিম কিন্তু প্ৰকাশ কৰিম বস্তুটো কেনেকৈ লিখিম মই আকৌ ভাবিছোঁ কিজনী আকৌ মানে ৰজাঘৰীয়াৰ কিজনী আকৌ মই উপদৃষ্টি পৰে আৰু সেইটো আকৌ মোৰ ভয় লাগে কাৰণ এটা বয়সৰ লগে লগে সেইটোতো ভয় লাগিবই কিন্তু তথাপিতো মই বস্তুখিনিৰ ওপৰত কিন্তু লিখিম তাৰমানে আপুনি ক'ব বিচাৰিছে যে এনেকুৱা কিছু আপুনি ৰহস্য জানে যিসমূহ ব্যক্ত কৰিলে হয়তো ৰজাঘৰীয়াৰ হয়তো মোৰ ওপৰত পৰিব পাৰে কাৰণ মই জানো বহুত কথা গতিকে এই কথা জানো বুলি ক'লে সেইখিনি মোৰ মানে কি লিখিত আকাৰত মই ভাবিছোঁ মানে বোলো থৈ যাম অন্তত বস্তুটো ইয়াৰ পৰা পজিটিভ ভৱিষ্যত প্ৰজন্মৰ কাৰণে ইয়াৰ পৰা বাকী গ্ৰন্থকেইখনো কিন্তু ভৱিষ্যত প্ৰজন্মৰ বাবে যথেষ্ট দৰকাৰী আৰ্কাইভ কৰিব পৰা গ্ৰন্থ গোটেই হয় মই সেইকাৰণে ভাবিছোঁ যে আৰু এখন গ্ৰন্থ মোৰ মনলৈ আহিছে দুই এজনে মোক কৈছেও যে আমাৰ যোৰহাট জিলাৰ যিসকল আমাৰ সাংবাদিকসকল আছিলে আমাৰ যিসকল আজি অতীত হৈ গ'ল গতিকে সেই সকলোকো হয়তো মই উদ্ধাৰ কৰিবলৈ অকণমান চেষ্টা কৰিম মানে গ্ৰন্থ হয় আপোনাৰ প্ৰত্যেকখন গ্ৰন্থৰ আঁৰতে এটা মহৎ প্ৰচেষ্টা লুকাই আছে আৰু সেইখনত মই কিমানখিনি কৃতকাৰ্যতা লাভ কৰিব পাৰোঁ নাজানো কিন্তু মই এইটো কাৰণে মই প্ৰচেষ্টা মই অব্যাহত ৰাখিছোঁ এতিয়াৰ পৰা অব্যাহত ৰাখিছোঁ তাৰ কাৰণে মই দুই এজনক কৈছোঁ যে মোক অন্ততঃ একদম পুৰণা যিসকলে একেবাৰে লুপ্ত হৈ গ'ল তেখেতসকলৰ সাংবাদিক জীৱনৰ কিছু আৰু নামবিলাক মোক অলপমান সহায় কৰি দিয়কচোন এনেকুৱা ধৰণে মই কিন্তু কথাখিনি মানে এটা প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ গোটেইখিনি হয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ অনুষ্ঠানত উপস্থিত থকাৰ বাবে আজিৰ অনুষ্ঠান আমি সামৰিব লাগিব পৰৱৰ্তী পৰিকল্পনাসমূহৰ বাবে আমাৰ তৰফৰ পৰা অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ বহুত ধন্যবাদ মই যিমান পাৰোঁ চেষ্টা কৰিম গোটেই হয় ঠিক এয়া আছিল মহেন্দ্ৰ দত্তৰ কাহিনী
তেখেতে যিখিনি কথা ক'লে, যিখিনি কথা তেখেতে নিজৰ গ্ৰন্থ দুখনৰ জৰিয়তে লিখিছে, সেই কথাখিনি আচলতে যুৱ প্ৰজন্মৰ বাবে, ভৱিষ্যত প্ৰজন্মৰ বাবে অতি দৰকাৰী। শিল্পী সুষমা আৰু ক্ৰীড়াংগনত কীৰ্তিমান, এই দুইখন গ্ৰন্থতে আচলতে বহু জানিবলগীয়া কথা আছে। আমি সেই গ্ৰন্থ দুখনৰ কিয়দাংশহে আজিৰ অনুষ্ঠানটিৰ জৰিয়তে দাঙি ধৰিছোঁ। গতিকে গ্ৰন্থকেইখন যদি আপোনালোকে পঢ়ে তেন্তে নিশ্চয় বহু কথা জানিবলৈ পাব, বহু শিল্পীৰ জীৱনৰ কথা জানিবলৈ পাব। আজিৰ অনুষ্ঠান সামৰি মই স্বপ্ননীলে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।